नमस्कार दोस्तों मैं आनंदा भिडिओ स्वागतम जानिलो आशा करूँ आपने सकलोए भाले आछे। आज मैं गई आसो बजारत माक किबा लगा आछे जाम देखाम যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট সাবস্ক্রাইব কৰি দিব। মই যাম মা যাব আৰু মোৰ লগতে লগৰ এটা যাব। বৰ্তমান সি বহি আছে আমি এতিয়া ওলাম দেখাই দিম আপোনালোকক চাব। বলক ভিডিওটো আৰম্ভ কৰো। গাইস বৰ্তমান মায়েৰো ওলোৱা হৈ গ'ল मारू मैं आसो এতিয়া যাম বলক। গাইজ বৰ্তমান মই বিশালৰ ওচৰত মা গ'ল ভিতৰত লগৰটো আছে আমাৰ বিশাল কিন্তু বিশাল বলক ভিতৰত যাম দেখাই থাকিম। বলো 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 উল্টা তামাম কুপন চুপন দিব লাগিব। বেগ চাব নেকি চেক কৰিব? একো নাই চেক কৰি ল'ব পাৰে নালাগে তাকে। आज बर्तमान विशाলৰ ভিতৰত গাইজ বৰ্তমান আমাক ভিডিঅ' বনাব মানা কৰিছে এতিয়া বোলে বেনে মনে মনে বনাই আছো দেখাই দিব চাই দিব অলপ অলপকৈ দেখাম আমি তাকেতো তুমি কি কি লওঁ বাছ সেইবিলাক দেখাম বাকী নেদেখাওঁ বলক। গাইজ বৰ্তমান আমি ছেকেণ্ড ফ্ল'ৰত বনাই আছোঁ মনে মনে চাব। এইটোত এতিয়া ইলেক্ট্ৰিক বস্তু ফেন আছে बाकी सेट ভাল ভাল আছে টেমস লোক দেখাই থাকো তাকেতো বিয়াৰ পিছত বৰ্তমান মই পৰ্দা চাই আছে আমি আছো এতিয়া পৰ্দা চাই আছে চাওঁ। বলক গাইজ মাৰ পৰ্দা চমিত আমি কিবা বেলেগ বস্তু দেখাওঁ। আহো আহো আমি কিবা বেলেগ কিবা চাওঁ। বাইক মুচপ নাই তো ধুব পাৰবি বে পিন্ধা দিব পাৰবি তাকেতো। গাইজ বৰ্তমান আমি টাউলীয়া চাই আছোঁ গাড়ী মুচিবৰ কাৰণে সি চাই আছে তাকেতো গাইজ গাড়ী মুচা নাই পিন্ধিবই চাগে। টয়স ব্যৱস্থা কৰিম পুলিচ পুলিচ ডগটো ভাল লাগিছে মুখে দিব পাৰে দায়িত্ব ডাঙৰটো দিব লাগিব এইটো এইটো আছে ডাঙৰটো দেখাব চেষ্টা কৰিম। ভাল লাগিব ডাঙৰবিলাক ভাল লাগিব না বাৰ্থডে দিছে বাৰ্থডে গিফ্ট অঁ বঢ়িয়া একদম ফিল হৈ যাব বাৰ্থডে। গাইজ মই এইটো এটা ল'লোঁ মানে মানে মোক গিফ্ট দিছে ঈদ বুলি মই বাৰু বিহুত একো দিয়া নাই নালাগে নালাগে গাইজ বাকী ভাল লাগিলে ল'লোঁ। এতিয়া লাহে ধীৰে ওলাম মাৰ তাতে আছে মোৰ স্পৰ্টিংটো উঠি যাব চেম চেম কালাৰ ল'লোঁ আমি এতিয়া গৈ থাকিম। বাকী তাতে আমাৰ আছে লগৰ এটা বস্তু চাই থাকিম অলপ দেখাব চেষ্টা কৰিলোঁ। ভাইটিলৈ চাওঁ ধচোনটো চাওঁ শ্বুট কৰা নাই এইপিনেচোন এইপিনে এইপিনে চিৰা মুখখন দেখা ধচোন দেখাচোন তাক অলপ ভালকৈ ঠিক আছে গাইজ তাকে। গাইজ বৰ্তমান মাৰ বজাৰ চলি আছে আমি আছোঁ ইয়াতে আছোঁ মাৰ বজাৰ হ'ব আৰু বিভিন্ন কাপোৰ আছে আহিব ল'ব। মই এইটো বিশাল গণেশগুৰি বিশালত মই কাউণ্টাৰ নেদেখাওঁ আপোনালোকক এইটো মানা কৰিছোঁ মোক দেখাব মই যিখিনি বাৰুটো দেখালোঁ বাকী মই অলপ বাহিৰ যাম বাহিৰ যাই আপোনালোকক দেখাম। গাইজ বৰ্তমান মই ওলাই আহিলোঁ বজাৰ লোৱা হ'ল বাকী
কাপোৰ মোক কোনটো দেখাব দিয়া আৰু কিবা আছে আৰু আছে বহুত আছে আৰু ইয়াতে নেদেখাও ঘৰত যাই খুলি খুলি দেখো হ'ব নজৰ লগাই দিবি নেকি এতিয়া মই আছিলোঁ গাইজ বিশালৰ পৰা ল'লোঁ তাকে চব ঈদৰ বজাৰ গাইজ গাইজ মই অলপ ল'লোঁ ঘৰৰ বজাৰ ল'ব লগা আছিল মই বিশেষ একো লোৱা নাই এতিয়া ম'ম' খাম বুলি কৈছিল ম'ম' ইমান কাপোৰ আনিছোঁ ইয়াৰ ঘৰ গুচি যাব তাকেতো গাইজ বৰ্তমান আমি ওলালোঁ বিশালৰ পৰা মই ভালকৈ দেখাব পৰা নাই বস্তু ল'লোঁ কিবা কিবি আৰু গোৱাৰ পৰা ল'লোঁ লগৰবোৰ আছে এতিয়া মাও আছে লগত মাৰ লগত ল'লোঁ মা অৱস্থা বস্তু লৈ মাৰ ভাগৰ লাগিছে গাইজ আমি লাহে যাম ম'ম' খাম বুলি ভাবিছোঁ ম'ম' খাম খাই আমি ওলাই থাকিম বজাৰৰ অলপ চলপ ক্লিপ দেখাম বিশালতে ল'লোঁ আমি আৰু চাগে কালি বৰ্তমান একবাৰ যাম এতিয়া ভালকৈ দেখাম মইতো এতিয়ালৈ লোৱা নাই ল'ম গাইজ দেখাম আপোনালোকক বলক আমি যাওঁ ব'লা তাকে দেখাই দিয়া আমাৰ গাইজ জাষ্ট মই ঘৰ পালোঁ আহিলোঁ আমি লগৰবোৰ আহিল মই ক্লিপবোৰ দেখাব চেষ্টা কৰিলোঁ নিশ্চয় ভাল লাগিব বিশালতে ইনচিডেণ্ট হ'ল মোক তাতে সময় লৈ গ'ল যে ইয়াতে ভিডিঅ' এলাও নহয় তাকো মই অলপ চলপ দেখালোঁ আপোনালোক তো নিশ্চয় ভাল লাগিছে তো আহি ঘৰত গাড়ী পাৰ্ক থাকিলোঁ তেতিয়া ভাল লাগিল তো টাটা গাইজ গুড নাইট